স্বাগতম জনাইছো আমাৰ অহমিত চেনেলৰ আৰু আজি আপোনালোকক দেখাম ফিডাৰ কেনেকৈ বনাই লোকেল মুৰ্গী কেনে আৰু যা নেক্সট ভিডিঅ'ত আপোনালোকক দেখাইছিলো পানীৰ পাত্ৰ দেখাইছিলো পানীৰ পাত্ৰটো কেনেকৈ ফিডাৰ বনাই আৰু আজি মই যোনটো বনাব ওলাইছো হেতু হল দানাৰ পাত্ৰ বনাম তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰো আৰু আপোনালোকক ফিডাৰ বনাবলৈ হলে এটা বটল প্ৰয়োজন হ'ব প্লাষ্টিকৰ তাৰ পিছত এটা সৰু চাই বাটি লাগিব আপোনালোকক প্লাষ্টিকৰ তাৰ পিছত এখন ট্ৰেৰ দৰে লাগিব ঢাকন হলে হৈ যাব তাৰ পিছত এনেকুৱা এটা প্লাষ্টিক লাগিব এইটো এনেকৈ কাটিব লাগিব মই দেখাইছো তো বলক ভিডিঅ'টো চাই থাকক যদি ভিডিওটো ভাল লাগে লাইক কৰিব আৰু শেয়াৰ কৰিব আৰু নতুনকৈ যদি আপোনালোক আহিছা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু আপোনালোকক যদি লোকেল মুৰ্গী লাগে আৰু যিকিনো চৰাই পোৱালি লাগে মিচিং লাগে ইনকিউবেটৰ লাগে মোৰ তাতে পাই যাব ডিসক্ৰিপশন বক্সত মোৰ ফোন নম্বৰটো দি আছে থ্যাংক ইউ